নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সমন্বয় ইউটিউব চেনেললৈ। আৰু আজি মই উপস্থিত আছোঁ শিৱসাগৰ শিৱদৌল প্ৰাংগণত। আৰু আজি মোৰ জন্মদিন, আৰু এই জন্মদিনৰ বিশেষ মই আজি ভগৱানৰ ওচৰত আশীষ বিচাৰি আহিছোঁ আৰু এগছি চাকি জ্বলাম বুলি মনতে ভাবি আজি শিৱদৌললৈ ইয়াতে আহিলোঁ। আৰু শিৱদৌলৰ ভিতৰৰ কিছু দৃশ্য আপোনালোকক দেখাম। আৰু অন্য এটা ভিতৰত মই আপোনালোকক শিৱদৌল আৰু শিৱসাগৰৰ পুখুৰী ইয়াৰ বিষয়ে মই আপোনালোকক সবিশেষ বিতংভাৱে কিছু ৰহস্য মই আপোনালোকক জনাম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। Mistake banget komen terus. বন্ধুসকল, শিৱদৌলৰ ভিতৰৰ সম্পূৰ্ণ ভিতৰৰ দৃশ্য আপোনালোকক মই দেখুৱালোঁ। আৰু বহুত নজনা ৰহস্য কিছুমান আছে, আপোনালোকক জনাম। নেক্সট মই এটা ভিডিঅ'ত আপোনালোকক শিৱদৌল আৰু শিৱসাগৰ পুখুৰীৰ বিষয়ে মই জনাই আছোঁ, বিতংভাৱে কৈ আছোঁ। ৰহস্য বহুত আছে, তাৰ বিষয়ে মই আপোনালোকক জনাম। আজি মই আপোনালোকক যিহেতু আজি মই মোৰ ২৭তম জন্ম দিৱস উপলক্ষে ভগৱানৰ ওচৰত আশীষ বিচাৰি আজি মই ইয়াতে গছি চাকি আৰু অৰিহণা দি সেৱা কৰিলোঁ। আৰু দৌলত সেৱা কৰি বাহিৰলৈ ওলালোঁ। আৰু ইয়াতে বাহিৰত থকা কিছুমান লোকক খাবৰ বাবে মই তেওঁলোকক দিম। মোৰ যি সামৰ্থ্য তাৰ অনুযায়ী কিবা এটা তেওঁলোকক খাবৰ বাবে দিবলৈ যত্ন কৰিছোঁ, আৰু তাকে এতিয়া দিওঁ বুলি আগবাঢ়িছোঁ। আপোনালোকক দেখুৱালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগ পোৱাৰ আশাৰে আকৌ এটা নতুন ভিডিঅ'ত।